প্ৰথমতে মই আপোনাক অসম ব্লগ নিউজলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো শেষলৈ চাবলৈ নাপাহৰিব। ভিডিঅ'টোত যদি আপুনি এতিয়াও লাইক দিয়া নাই, প্লিজ এটা লাইক দিন। চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। কৰ্মচাৰী পৰিষদৰ ৩৮ সংখ্যক বাৰ্ষিক অধিৱেশনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি উপস্থিত হৈ তেখেতে কি কথা ক'লে আহকচোন প্ৰথমতে শুনি লওঁ আহক। ফেমিলি পেঞ্চন যদি সম্পূৰ্ণ ফেমিলি পেঞ্চন লাভ কৰি থকা চৰকাৰী কৰ্মচাৰীৰ সংখ্যা প্ৰায় 10,000 অতিক্ৰম কৰিছে। অৰ্থাৎ চাকৰি কালত মৃত্যুবৰণ কৰাৰ পিছত ৰেচিডুৱেৰী ছাৰ্ভিচত সম্পূৰ্ণ দৰমহা পাই থকা আজি কৰ্মচাৰীৰ সংখ্যা প্ৰতিটো বৰ্ষতে বৃদ্ধি পাব ধৰিছে আৰু ৰাজ্য চৰকাৰেও এই ক্ষেত্ৰত আমি আমাৰ দায়িত্ব পালন কৰাৰ বাবে প্ৰচেষ্টা কৰিছোঁ। কৰ্মচাৰী পৰিষদৰ লগত আলাপ আলোচনা কৰি মাষ্টাৰ ৰুল, ফিক্স পে আৰু কেজুৱেল কৰ্মচাৰীসকলক উচ্চতম ন্যায়ালয়ৰ উমা দেৱী ভাৰ্ডিক্টৰ পিছতো আমি চৰকাৰী কৰ্মচাৰীৰ সমহাৰত আমি দৰমহা দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু যোৱা কিছুদিনৰ পৰা তেওঁলোকক 3% যিটো বাৰ্ষিক ইনক্ৰিমেণ্ট, সেই ইনক্ৰিমেণ্ট দিয়াৰো আমি ব্যৱস্থা কৰিছোঁ। আপুনি আমাৰ এই চেনেলটোত যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক কৰি নটিফিকেশ্যন বেলটো বজাই দিব, যাতে প্ৰথমতে আপুনি আমাৰ ভিডিঅ'টো পাই যায়। ধন্যবাদ জনাইছোঁ। জয় আই অসম।